হাই ফ্ৰেণ্ডছ, যোৱাকালি যে মই নিমখত ভিজাই থোৱা বুলি কৈছিলোঁ আমলখিকেইটা এইকেইটা এনেদৰে 2 দিন বা 3 দিন ৰ'দত শুকাই দিব। তাৰপিছত আইনাৰ বৈয়ামত ভৰাই থৈ দিব আৰু এটা এটাকৈ যেতিয়াই মন যায় তেতিয়াই খাব পাৰিব। এইফালে আকৌ মা বাৰীৰ পৰা কচু লৈ আহিছে, দেখিছানে? কচুৰ বাকলিবোৰ এনেকৈ চেলাই আছে। তাৰপিছত আদা নহৰু জলকীয়া পিঁয়াজ দি কিনে ধুনীয়াকৈ কচুখিনি ভাজি লৈছোঁ। তাত এটা বিলাহী কুটি দিছোঁ, দেখিছানে? সঁচাকৈ কচুৰ চব্জি খাই ইমান বেছি টেষ্টি লাগে, কি ক'ম আপোনালোকৰ চাগে খাই সঁচাকৈ মাংসই নালাগে। যেতিয়া কচুখিনি ইমান এটা সোৱাদ হৈ উঠে, আপোনালোকে যদি ভালদৰে বনায় তেতিয়াহ'লে খাই চাই যদি গম পাব মাংসৰ প্ৰয়োজনেই নাই, ইমান বেছি টেষ্টি হয় কচুৰ চব্জিখন খাবলৈ। সেয়ে আজি দুপৰীয়া থালিখন এনেদৰে লৈছোঁ, কচুৱে দালিয়ে। মা পিছে দালিৰ আঞ্জা নাখালে, কচুখিনি ইমান বেছি টেষ্টি হৈছিলে খাবলৈ। আপোনালোকেও এনেদৰে বনাই চাবচোন, তেতিয়া গম পাব কিমান এটা কচুৰ সোৱাদ। আকৌ কচু আমাৰ দেহৰ কাৰণেও বহুত বেছি প্ৰয়োজনীয়। পিছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল।